সিদিনা আছিল 14 জুন। ফেচবুক একাউণ্টটো খুচৰি থাকোঁতে হঠাতে বন্ধু এজনৰ পোষ্ট এটা দেখা পালোঁ। লিখা আছিল, সুশান্ত সিং ৰাজপুত আৰু নাই, তেখেতে নিজৰ ৰুমতে আত্মহত্যা কৰিলে। নিউজটো পাই আন বহুজনৰ দৰে ময়ো অবাক হৈ পৰিলোঁ। অবাক হোৱা কথাও দিয়কচোন, মোৰ দৰে কিমানৰ যে ক্ৰাছ আছিল তেওঁ। ভাল লগা মানুহজন হঠাতে হেৰাই গ'লে কেনে লাগে বাৰু? যিজন মানুহে অভিনয়ৰ যোগেদি আত্মহত্যা কৰিব নালাগে বুলি শিকাই গ'ল, তেওঁৱে যে আকৌ সেই পন্থাকে বাছি ল'লে, ভাবিলে আচৰিত লাগে নহয় জানো? বহুতে কয় তেওঁ হেনো হতাশাত ভুগিছিল। সেই সময়ত তেওঁক যদি কোনোবাই সঁহাৰি দিলেহেঁতেন, হয়তো আজি তেওঁ আমাৰ মাজত থাকিলহেঁতেন। সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈকে তেওঁৰ যি অৱদান সদায় আমাৰ প্ৰাণত স্মৰণীয় হৈ ৰ'ব। আপুনি কি ভাবে? আত্মহত্যাই হতাশাৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায় নেকি? যদি নহয়, বাৰে বাৰে কিয় আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'ব লগা হয়? জীৱনৰ পথত বহু ঘাত প্ৰতিঘাত, আশা নিৰাশা থাকেই। তাৰ মাজেদিয়েই আমি আগবাঢ়ি গৈ থাকিব লাগিব। কোনোবা সফল হ'ব, কোনোবা বিফল হ'ব। তাৰ মাজতেই হতাশাও আহিবই। হতাশাক নেওচি আমি জীৱন যুদ্ধত জয়ী হ'ব লাগিব। হতাশাক প্ৰশ্ৰয় দিয়াৰ বাবে আজি সুশান্ত সিং ৰাজপুতৰ দৰে এজন সুদক্ষ ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। মোৰ আপোনাৰ প্ৰিয় মানুহজন আৰু নাই। তেওঁ য'তেই থাকক, কুশলে থাকক, ভালে থাকক, তাকেই কামনা কৰিছোঁ।